হেল্ল' এভৰিৱান, মই প্ৰিয়ামী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ সুফল বৃত্তি পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে চাওক আজিৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 1 ভিডিঅ'টো। আৰু এই ভিডিঅ'টো বিশেষকৈ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যদিও বাকীসকল ছাত্ৰ ছাত্ৰীয়ে চাই জানি থোৱাটো খুব জৰুৰী, কাৰণ এই প্ৰশ্নোত্তৰসমূহ যিকোনো বৃত্তি পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ, সামগ্ৰীৰ ন্যূনতম সমৰ্থিত মূল্য কোনে নিৰ্ধাৰণ কৰে? ক. ভাৰতীয় কৃষি গৱেষণা পৰিষদ, খ. ৰাজ্য চৰকাৰে, গ. কৃষি মন্ত্ৰালয়ে, ঘ. অৰ্থনৈতিক নীতি সম্পৰ্কীয় কেবিনেট সমিতিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ. অৰ্থনৈতিক নীতি সম্পৰ্কীয় কেবিনেট সমিতিয়ে। ২ নম্বৰ, জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদ স্বৰূপে ৰবীন্দ্ৰনাথ ঠাকুৰে 1919 চনত কি সন্মান উভতাই দিছিল? ক. নাইটহুড, খ. নোবেল, গ. কবিগুৰু, ঘ. পদ্মবিভূষণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. নাইটহুড। ৩ নম্বৰ, তলৰ কোনজনক মহাত্মা গান্ধীয়ে তেওঁৰ ৰাজনৈতিক গুৰু বুলি অভিহিত কৰিছিল? ক. গোপাল কৃষ্ণ গোখলে, খ. বাল গংগাধৰ তিলক, গ. লালা ৰাজপথ ৰয়, ঘ. বিনোৱা ভাবে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. গোপাল কৃষ্ণ গোখলে। ৪ নম্বৰ, মই নাস্তিক কিয়? গ্ৰন্থখনৰ ৰচক হ'ল ক. মহাত্মা গান্ধী, খ. জৱাহৰলাল নেহৰু, গ. ভগত সিং, ঘ. সুভাষ চন্দ্ৰ বসু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. ভগত সিং। ৫ নম্বৰ, স্বাধীনতাৰ আগতে অন্তৰ্বৰ্তী চৰকাৰখনত প্ৰধানমন্ত্ৰী কোন আছিল? ক. মহম্মদ আলী জিন্না, খ. জৱাহৰলাল নেহৰু, গ. ৰাজা গোপালাচাৰী, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. জৱাহৰলাল নেহৰু। ৬ নম্বৰ, ভাৰতৰ সংবিধানৰ ৩৬তম সংশোধনী মতে তলৰ কোনখন ৰাজ্যক অখণ্ড ভাৰতৰ অংশ হিচাপে স্বীকৃতি দিয়া হয়? ক. নাগালেণ্ড, খ. ছিকিম, গ. কাশ্মীৰ, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. ছিকিম। ৭ নম্বৰ, ভাৰতবৰ্ষ এখন গণৰাজ্য কিয়নো? ক. ইয়াৰ সংসদসকলক নিৰ্বাচন কৰা হয়, খ. ইয়াৰ ৰাষ্ট্ৰপ্ৰধান নিৰ্বাচন কৰা হয়, গ. ইয়াৰ সংবিধান আছে, ঘ. ই এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. ইয়াৰ ৰাষ্ট্ৰপ্ৰধান নিৰ্বাচন কৰা হয়। ৮ নম্বৰ, নুমলীগড় তেল শোধনাগাৰটো ক. কেন্দ্ৰীয় চৰকাৰৰ এটা অনুষ্ঠান, খ. ৰাজ্য চৰকাৰৰ এটা অনুষ্ঠান, গ. ব্যক্তিগত এটা অনুষ্ঠান, ঘ. কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অনুষ্ঠান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ. কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অনুষ্ঠান। ৯ নম্বৰ, মহিলাৰ উবেৰ কাপ প্ৰতিযোগিতাৰ সমপৰ্যায়ৰ পুৰুষৰ প্ৰতিযোগিতাখন হ'ল ক. ৰাইডাৰ কাপ, খ. থমাছ কাপ, গ. ডেভিছ কাপ, ঘ. ৰথমাছ কাপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. থমাছ কাপ। ১০ নম্বৰ, তলৰ কোনখন ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ আছিল? ক. ফুলগুৰিৰ ধেৱা, খ. পাথৰুঘাটৰ ৰণ, গ. ইটাখুলিৰ ৰণ, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. ফুলগুৰিৰ ধেৱা। ১১ নম্বৰ, বাঘ, চিতাবাঘ, মেঘযুক্ত চিতা, তুষাৰ চিতা এই 4 প্ৰকাৰৰ মেকুৰী বংশোদ্ভূত ডাঙৰ প্ৰাণী পোৱা উত্তৰ পূবৰ একমাত্ৰ ৰাজ্যখন হ'ল ক. নাগালেণ্ড,
খ অসম গ অৰুণাচল প্ৰদেশ ঘ ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অৰুণাচল প্ৰদেশ 12 নম্বৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ প্লাষ্টিক টেকনলজি এই প্ৰতিষ্ঠানটো অসমৰ ক'ত অৱস্থিত ক নাজিৰা খ ৰহা গ চাংহাৰী ঘ টিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ চাংহাৰী 13 নম্বৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কাক অসমৰ কলম্বাছ বুলিছিল ক দেউৰীসকলক খ মিচিংসকলক গ খাচীয়াসকলক ঘ কাৰ্বিসকলক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ কাৰ্বিসকলক 14 নম্বৰ ৰবাৰ্ট ব্ৰুছে 1823 চনত অসমলৈ আহি কোন ঠাইত প্ৰথমে বনৰীয়া চাহ গছৰ সন্ধান পাইছিল ক নগা পাহাৰ খ চিংফৌ পাহাৰ গ মিকিৰ পাহাৰ ঘ লুচাই পাহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চিংফৌ পাহাৰ 15 নম্বৰ ভাৰতীয় বিজ্ঞানী ডক্টৰ হৰগোবিন্দ খুৰানাক 1968 চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছিল তেখেতে কি ক্ষেত্ৰত গৱেষণা কৰিছিল ক জেনেটিক সংকেত খ ৰসায়ন বিজ্ঞান গ সমাজশাস্ত্ৰ ঘ পদাৰ্থ বিজ্ঞান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক জেনেটিক সংকেত 16 নম্বৰ বিখ্যাত সংগীতজ্ঞ তানসেনে মহামতি আকবৰৰ সন্মানাৰ্থে সৃষ্টি কৰা ৰাগবিধৰ নাম কি আছিল ক দৰবাৰী ৰাগ খ মেঘমল্লাৰ গ ইমন ঘ সৰগম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক দৰবাৰী ৰাগ 17 নম্বৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল ক লৰ্ড লিটন খ লৰ্ড কেনিং গ লৰ্ড ডেলহাউচি ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ লৰ্ড কেনিং 18 নম্বৰ মৰঙীখোৱা গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল ক চুকাফা খ চুডাংফা গ চুহুংমুং ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ চুহুংমুং 19 নম্বৰ তুৰ্বকৰ আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল ক চুডাংফা খ চুকাফা গ চুহুংমুং ঘ চুখামফা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ চুহুংমুং 20 নম্বৰ গড়গঞা ৰজা বুলি খ্যাত আহোম ৰজাগৰাকী আছিল ক চুডাংফা খ চুকাফা গ চুহুংমুং ঘ চুক্লেংমুং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ চুক্লেংমুং 21 নম্বৰ তলৰ কোনখন মহানগৰত ভাৰতৰ প্ৰথম পৌৰ নিগম প্ৰৱৰ্তন কৰা হৈছিল ক কলকাতা খ মাদ্ৰাজ গ বম্বে ঘ দিল্লী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ বম্বে 22 নম্বৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব আইনখন প্ৰণয়ন কৰা হৈছিল ক 1950 চনত খ 1952 চনত গ 1955 চনত ঘ 1960 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 1955 চনত 23 নম্বৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ক 1935 চনত খ 1948 চনত গ 1950 চনত ঘ 1952 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1935 চনত 24 নম্বৰ সুলতান মাহমুদে ভাৰতৰ সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল ক 1236 চনত খ 1025 চনত গ 1002 চনত ঘ এটাও নহয়
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 2025 চনত 25 নম্বৰ তলৰ কোনগৰাকী উত্তৰ পূব ভাৰতৰ শিৱাজী আখ্যা দিয়া হয় ক নৰনাৰায়ণ খ প্ৰতাপ সিংহ গ প্ৰদত্ত সিংহ ঘ ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ ৰুদ্ৰসিংহ 26 নম্বৰ পৌৰাণিক কুণ্ডিল নগৰ বৰ্তমানৰ ক'ত অৱস্থিত ক তেজপুৰত খ শদিয়াত গ ডিমাপুৰত ঘ চৰাইদেউত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ শদিয়াত 27 নম্বৰ তলৰ অশুদ্ধ যুটিটো বাছি উলিওৱা ক অৰুণাচল চিয়াং খ অসম মৰিগাঁও গ মেঘালয় ৰিভয় ঘ নাগালেণ্ড চিমটুপুই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নাগালেণ্ড চিমটুপুই 28 নম্বৰ অলপতে আন্তৰ্জাতিক প্ৰশংসা লাভ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা মিছন লাইফ কোনটো বিষয়ৰ সৈতে জড়িত ক গ্ৰাম্য খোৱাপানী যোগান খ গ্ৰাম্য জীৱিকা গ পৰিৱেশ সংৰক্ষণ ঘ অৰ্থনীতিৰ পুনৰুত্থান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ পৰিৱেশ সংৰক্ষণ 29 নম্বৰ কোনো ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ক উত্তৰ প্ৰদেশ খ মধ্য প্ৰদেশ গ গুজৰাট ঘ ৰাজস্থান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ মধ্য প্ৰদেশ 30 নম্বৰ জনসংখ্যাৰ হিচাপত পৃথিৱীৰ কোনখন মহাদেশৰ স্থান প্ৰথম ক এছিয়া খ আফ্ৰিকা গ ইউৰোপ ঘ উত্তৰ আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক এছিয়া 31 নম্বৰ কোনগৰাকী আহোম ৰজাই বৰপাত্ৰ গোহাঁই পথ সৃষ্টি কৰিছিল ক চুহুংমুং খ চুডাংফা গ ৰুদ্ৰসিংহ ঘ চুক্লেনমুং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চুহুংমুং 32 নম্বৰ কোনগৰাকী মোগল সম্ৰাটৰ দিনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিনা শুল্কে সমগ্ৰ দেশৰে বেহা বেপাৰ কৰিবলৈ অনুমতি পাইছিল ক ফাৰুক হছিয়াৰ খ জাহাংগীৰ গ ঔৰংজেব ঘ এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ফাৰুক হছিয়াৰ 33 নম্বৰ তলৰ কোনগৰাকী সম্ৰাটে চুৰাটত ইংৰাজক প্ৰথম কাৰখানা খুলিবলৈ অনুমতি প্ৰদান কৰিছিল ক আকবৰ খ জাহাংগীৰ খ শ্বাহজাহান ঘ ঔৰংজেব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ জাহাংগীৰ